নমস্কাৰ, মই নাজিম তালুকদাৰ কামৰূপ এগ্ৰ ফাৰ্মৰ তৰফৰ পৰা আপোনালোকক সকলোকে নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ। এয়া মোৰ ব্ৰইলাৰ হাঁহৰ পোৱালি। মোৰ মনত পোৱালিয়ে হৈ আছে, ডাঙৰে হৈছে। আজি ইহঁতৰ 33 দিন। 33 দিনত ইহঁতৰ 2.5 কেজি আৰু কিছুমানৰ 2.5 কেজি প্লাছ আহিছে। ইহঁতে প্ৰায় 33 দিনত 4 কিলো মানকৈ দানা খাইছে আৰু ইহঁতক আমি বিক্ৰী কৰিম পৰহি শনিবাৰে। ইহঁতক পাৰ কেজি 170 টকাকৈ দিয়ে আমাক। পৰহিলৈ ইহঁতৰ আৰু ওজনটো আৰু বাঢ়িব। এইফালেও আছে, এইফালেও আছে আৰু এইফালেও আছে। এই যে দেখিছে, এইটো বগাটো এইটো চুলতান মুৰ্গী বুলি কয়, আৰু এইটো চিল্কি মুৰ্গী, আৰু সেইফালে খাই থকাটো হ'ল সেইটো চিল্কি মুৰ্গী। চিল্কি মুৰ্গীকেইটাৰ বয়স 3.5 মাহ প্লাছ। ইহঁতে কণী দিব আৰু এইকেইটা হ'ল খাই থকা, এইকেইটা হ'ল চাইনা মুৰ্গী। এইফালে আছে আন্ধাৰৰ কাৰণে আমি দেখুৱাব পৰা নাই। আৰু এই যে এইটো দেখিছে, এইটো হ'ল বনৰজা মুৰ্গী। ইয়াৰ বয়স এতিয়া 2 মাহে হোৱা নাই, কিন্তু 1.5 কেজি প্লাছ আহিছে। আৰু এয়া হ'ল কোয়েল বাৰ্ডে কণী পাৰি আছে, কণী দি আছে আমাক। সিহঁতে 45 দিনৰ পৰা কণী দিয়ে। আৰু এয়া হ'ল কোয়েল বাৰ্ডৰ কণী। এয়া কোয়েল বাৰ্ডৰ কণী দেখিছে, ইমান সৰু কণী। আৰু আছে এয়া আছে, এয়া কণী দি আছে। আৰু মোৰ ফাৰ্মত টাৰ্কি মুৰ্গীৰ পোৱালি আৰু বনৰজা, লগতে গুণীয়া ফাউলৰ পোৱালি, কয়লাৰ মুৰ্গী, এইবিলাক পাব আপোনালোকে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষত যে ঘণ্টা বটনটো আহে, সেইটো টিপি দিবলৈ নাপাহৰিব। আৰু যদি কোনোবা আগ্ৰহী ব্যক্তিয়ে যদি এই ফাৰ্ম কৰিব বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰ তলৰ স্ক্ৰীণত দিয়াই আছে, আপোনালোকে নম্বৰত যোগাযোগ কৰিলে মোক পাব। বাৰু তেনেহ'লে আজিলৈ এৰিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।